নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিডিপ লাভ ডায়েৰী নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ, য'ত আমি কিছুমান মটিভেশ্যনৰ কথা কওঁ, যাৰ দ্বাৰা জীৱনত আপোনাৰ উন্নতি ঘটাব পাৰে। আহক তেন্তে আজি ভিডিঅ'ত জানি লওঁ মানুহক কেনেকৈ নিজৰ আয়ত্তলৈ আনিব পাৰি বা বশ কৰিব পাৰি বা কিদৰে তেওঁলোকক আপোনাৰ কথামতে চলাব পাৰিব। বলক তেন্তে আজি ভিডিঅ'ত এয়া আমি আলোচনা কৰোঁ। আপুনি যদি কোনোবা লোভীয়া মানুহক বশ কৰিব খোজে, তেনেহ'লে তেওঁক আপুনি তেওঁ যিটো বস্তু আটাইতকৈ বেছি লোভ কৰে সেই বস্তুটো দি তেওঁক বশ কৰিব পাৰে। বিশেষকৈ টকাৰ ক্ষেত্ৰত এইটো ক'ব পাৰি, যিসকল মানুহ টকাৰ লোভীয়া হয় তেওঁলোকে টকাৰ কাৰণে যিকোনো কাম কৰিব পাৰে। গতিকে তেনে মানুহক আপুনি টকা দি নিজৰ বশলৈ আনিব পাৰে। কিন্তু মূৰ্খ মানুহক যদি আপুনি বশ কৰিব খোজে, তেনেহ'লে তেওঁৰ লগত কেতিয়াও তৰ্ক নকৰিব, কাৰণ তেওঁ কেতিয়াও জ্ঞানৰ মূল্য বুজি নাপায়। গতিকে সেই মানুহৰ আগত আপুনি তেওঁৰ দৰে চিধা চাধা হৈ থাকিব লাগিব। আনহাতে যদি কোনোবা খঙাল মানুহক আপুনি বশ কৰিব খুজিছে নাইবা তেওঁৰ দ্বাৰা কিবা কাম কৰাব খুজিছে, তেনেহ'লে তেওঁক কেতিয়াও আপুনি ক্ৰোধ নকৰিব, কাৰণ তেওঁ নিজে ক্ৰোধান্বিত ব্যক্তি। গতিকে তেওঁৰ আগত আপুনি ক্ৰোধ কৰিলে কাম নহ'ব। গতিকে তেওঁৰ আগত সদায় শান্ত হৈ থাকিব। আৰু কিছুমান জীৱনত এনেকুৱা মানুহ লগ পাব যি নিজৰ কথা বঢ়াই কৰি ভাল পায়, অৰ্থাৎ তেওঁক যদি আপুনি তেওঁৰ কথা বেছিকৈ কৈ ভাল পায়, অৰ্থাৎ তেওঁক আপুনি গৌৰৱবোধ অনুভৱ কৰাব লাগিব। তেওঁ মহান, তেওঁ ডাঙৰ, তেওঁৰ নিচিনা কোনো কৰিব নোৱাৰে, এইবোৰ কথা কৈও সেনেকুৱা মানুহক আপুনি নিজৰ বশলৈ আনিব পাৰে। বন্ধুসকল, এয়া আছিল কেইটামান কথা, যিকেইটা কথা আমাক চাণক্যই কৈ গৈছিল। চাবলৈ গ'লে চাণক্যৰ কথাখিনিৰ সঁচাই যুক্তিযুক্ততা আছে। যদি আপুনি ভাবি চাই কথাখিনি ভালদৰে হৃদয়ংগম কৰিব পাৰে, তেনেহ'লে বুজিব যে মানুহ এজনক কেনেকৈ বশ কৰিব পাৰি। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু সদায় এনে ধৰণৰ মটিভেশ্যনৰ কথা পাবলৈ তথা আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ পৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।